এই শব্দটো আমি সাধাৰণতে জানো এই শব্দটো অটোমেটিক অটোমেটিক বুলি পৰে, কিন্তু আমি জানো এ ইকুৱেল টু এ আ অ, কিন্তু এই শব্দটোৰ ক্ষেত্ৰত কি হল যে আমি এই শব্দটো কেনেকে পঢ়িম, এটা কনফিউজন হৈছে। আমিতো এনেকৈও পঢ়িব পাৰো আউটোমেটিক, যেহেতু এ ইকুৱেল টু আ হয়। আকৌ আমি শব্দটো এনেকৈ পঢ়িব পাৰো ইয়াউটোমেটিক, যেহেতু এ ইকুৱেল টু অ হয়। আকৌ আমি শব্দটো অটোমেটিক অ বুজায়, এ মানে অ বুজায়, গতিকে আমি শব্দটো অটোমেটিক বুলিও পঢ়িব পাৰো। কিন্তু ইয়াতে কথাটো হল যে আমি এইটো কেনেকৈ গম পাম, তাৰ কাৰণে মই তোমালোকক কিছু টিপস দিছো। টিপস বিলাক ভালকৈ লক্ষ্য কৰিলে এই ডিফাৰেন্সটো তোমালোকে গম পাই যাবা। এ লেটাৰটো তোমালোকে কেনেকে পঢ়া, এ বা এ, এইটো তেনেহলে আমি আ কিন্তু পঢ়িব নোৱাৰো। এইটো কোনোবাই হয়তো আপেল বুলি পঢ়ে, আপেল নহয় কিন্তু এইটো এপল। এইটো আপ্ৰিল বুলিও আমি পঢ়িব পাৰো, এ মানে যেহেতু আও হয়, অও হয়, এও হয়। ইয়াতে আমি এইটো এপ্ৰিল বুলি পঢ়ো, আপ্ৰিল নপঢ়ো। এইটো আমি আনিমাল নপঢ়ো, এনিমেল পঢ়ো। আমি এইটো এনি অন পঢ়ো, আনিয়ন নপঢ়ো। এইটো আমি আন্ট নপঢ়ো, এন্টহে পঢ়ো। কিন্তু এটা কথা লক্ষ্য কৰিবা যে মেক্সিমাম ক্ষেত্ৰত এ লেটাৰটোই এ নাইবা আ এনেধৰণৰ উচ্চাৰণ হয়, কিন্তু কিছুমান ক্ষেত্ৰত এ লেটাৰটো অৰ দৰে উচ্চাৰিত হয়। তাৰে মই কেইটামান টিপস কৈছো তোমালোকক বুজাৰ কাৰণে। সেই টিপস কেইটাৰ মাজত এৰ পাছত যদি এল নাইবা ডাবল এল থাকে তেতিয়াহলে আমি এটো অৰ দৰে পঢ়িব লাগে। মনোযোগ দিবা, এর পাছৰ লেটার যদি এ হয় নাইবা ডাবল এল হয় তেতিয়াহলে এর এটোক আমি অর দৰে পঢ়ো। আমি এটোক কিন্তু এনেকৈ পঢ়িব নোৱাৰো স্মল। ইয়াতে আমি এ পাইছিলো, এ আ এর দৰে উচ্চাৰণ হৈছিল, ইয়াতে কিন্তু এর দৰে নহয়, ইয়াতে হব আর দৰে, বা এ আর দৰে হব, মানে ইয়াতে আকাৰৰ নিচিনা হব, ইস মাল নহয়, এইটো কি হব অৰ দৰে হব। তাৰমানে স্মল, কাৰণ মল হোৱাৰ কাৰণ হৈছে এর পাছত এল বা ডাবল এল আহিলে অৰ দৰে উচ্চাৰণ হয় এ। ঠিক এইটোক আমি বাল বাল বুলি নপঢ়ো, ইয়াক আমি বল বুলি পঢ়ো, কাৰণ এর পাছৰ লেটাৰ হৈছে ডাবল এল। ইয়াতে অল্টাৰনেটিভ আমি পঢ়ো, কিন্তু ইয়াক আমি আল্টাৰনেটিভ নপঢ়ো, কাৰণ এর পাছৰ লেটাৰটো হৈছে এল। ঠিক এনেকৈ অলৰেডি নহয়, ইয়াত অলৰেডি হয়। তেনেহলে আমি এটা টিপস আপাতত বুজিলো যে এর পাছৰ লেটার যদি এল নাইবা ডাবল এল হয় তেতিয়াহলে সাধাৰণত এর উচ্চাৰণটো অৰ দৰে হয়। 2 নম্বৰত এ অৰ দৰে হয় যদি এর পাছৰ লেটারটো ইউ হয়, তেনেহলে আমি এ আৰু ইউ মিলি অৰ দৰে পঢ়ো। ইয়াতে আমি সুকীয়াকৈ ইউৰ উচ্চাৰণ নকৰো, আমি এনেদৰে নপঢ়ো অডিও বুলি নপঢ়ো, অউথাৰ বুলি নপঢ়ো, অডিয়েন্স নপঢ়ো, কিন্তু আমি ইয়াতে পঢ়িম অডিও, অথৰ, অডিয়েন্স। যিমানবোৰ ইউৰ পাছত ইউ আছে এইটোক আমি অৰ দৰে উচ্চাৰণ কৰিম। তাৰমানে এই দুটা আখৰ একেলগে থাকিলে আমি অৰ দৰে উচ্চাৰণ কৰিব লাগে। ঠিক 3 নম্বৰ ক্ষেত্ৰত যিটো এটো অৰ দৰে উচ্চাৰণ হয় যদি এর পাছৰ লেটারটো ডব্লিউ হয়। হয়তো আমি এনেকৈ কব পাৰো যে ডাউন, কিন্তু ডাউন এটো নহয়, এটো এ আৰু ডব্লিউ মিলি অৰ দৰে উচ্চাৰণ হৈছে, গতিকে ইয়াক আমি কব লাগিব ডন। আমি ইয়াক
ডাউন বুলি নকওঁ, এইটো ঠিক দেখা যায় পাউন, কিন্তু পাউন নহয়, এইটো এ আৰু ডব্লিউ মিলি অৰ দৰে উচ্চাৰণ হ'ব, গতিকে ইয়াৰ উচ্চাৰণ হ'ব পন। ইয়াৰ পাছত এটো কিছু ক্ষেত্ৰত আৰ দৰে উচ্চাৰণ হয়, তাৰ কাৰণে মই দুটামান টিপস কৈছো যে এই টিপসৰ ক্ষেত্ৰত এই ক্ষেত্ৰত এর লেটারটোই আর দৰে উচ্চাৰিত হয়। যদি এর পাছৰ লেটারটো আর হয় আৰু তাৰ পাছৰ লেটারটো কনসোনেন্ট হয়, এই আৰৰ পাছৰ লেটারটো কনসোনেন্ট হলে এই লেটারটো আর দৰে উচ্চাৰিত হয় ম্যাক্সিমাম ক্ষেত্ৰত। যেনেকৈ এ আর সি এইচ আর, ইয়াতে এর বুলি আমি নপঢ়ো, আর পঢ়িলেও ভুল হ'ব, এক নহয় এইটো আক হ'ব, কিন্তু এইটো আ কিয় হল, কাৰণ এর পাছত আছে আ আৰু তাৰ পাছত আছে এটা কনসোনেন্ট। ঠিক আমাৰ ফৰ্মুলা হিচাপে কথা হিচাপে এই আৰৰ পাছত কি থাকে, কনসোনেন্ট থাকে। যদি কনসোনেন্ট থাকে তেনেহলে কি হ'ব, এর উচ্চাৰণটো আৰ দৰে হ'ব। ঠিক ইয়াতে তোমালোকে লক্ষ্য কৰিলে সিৰ পাছৰ লেটাৰটো হৈছে এ, এর পাছৰ লেটারটো কিন্তু আর হৈ আছে, কিন্তু আৰৰ পাছৰ লেটারটো আকৌ কনসোনেন্ট। গতিকে আমি এ আৰৰ পাছৰ লেটারটো যেতিয়া কনসোনেন্ট পাম তেতিয়া এর উচ্চাৰণটো আর দৰে হ'ব। ঠিক ইয়াতে এর পাছৰ লেটারটো আর আছে, তাৰ পাছৰ লেটারটো কনসোনেন্ট আছে, তেনেহলে এর পাছত দুটা কন্ডিশন থাকে, এটা হৈছে আর আৰু এটা হৈছে কনসোনেন্ট। যেতিয়াই এটা কনসোনেন্ট থাকিব আৰু এটা আর থাকিব আর এর পাছত, তেতিয়াই এর উচ্চাৰণটো আৰৰ দৰে হ'ব। ঠিক মাৰ্কৰ ক্ষেত্ৰত একেই হৈছে, এ আহিছে আর আহিছে কনসোনেন্ট আহিছে। ডাৰ্কৰ ক্ষেত্ৰত একেই হৈছে, এইটো আমি জেড বুলি নপঢ়ো, এইটোক আমি পেৰ্ক বুলি নপঢ়ো, এইটো আমাৰ কমন শব্দ, আমি সদায় পঢ়ি থাকো। পেৰ্ক নহয় পাৰ্ক হৈছে, কিন্তু আমি লক্ষ্য কৰিলে দেখা পাম যে এইটোৰ ক্ষেত্ৰত এই সেম কন্ডিশন হৈছে, এই আৰৰ পাছত এটা কনসোনেন্ট আহিছে। 2 নম্বৰ ক্ষেত্ৰত আমাৰ এটো আমাৰ আর দৰে উচ্চাৰিত হয়, এইটো হৈছে এফ টি যদি থাকে, এফ এ এফৰ পাছত যদি টি থাকে, ই এ এফ পাছত যদি টি থাকে তেনেহলে আমি শব্দবিলাক এটো আর দৰে পঢ়িব লাগে। যেনেকৈ আফটাৰ বা আফটাৰনুন, বেছি শব্দ নাই, তথাপি এইটো এটা কথা মনত ৰাখিবলগীয়া যে আমাৰ এই দুটা ক্ষেত্ৰত আমি দুটা কন্ডিশনত আমি এটো সাধাৰণতে আর দৰে পঢ়ো, আৰু এই তিনিটা কন্ডিশনত আমি এটো অৰ দৰে পঢ়ো, আৰু বাকি ইয়াৰ বাহিৰে যিমানবোৰ শব্দ আছে ম্যাক্সিমাম ক্ষেত্ৰতে আমি প্ৰায় এর দৰে উচ্চাৰণ কৰিব লাগে এই লেটাৰটো। আজিৰ ক্লাস ইমানলৈ, আৰু যিমানবোৰ কনফিউজনাল লেটাৰ আছে আমি পৰৱৰ্তী ক্লাছত পৰ্যায়ক্ৰমে আলোচনা কৰিম।